সেলফ হেল্প গ্ৰুপ গোটৰ কোনসকল গোটৰ মহিলাই টকা লাভ কৰিব তাৰ সম্পূৰ্ণ লিষ্টখন আপোনালোকে চেক কৰক আপোনাৰ নিজৰ মোবাইলত। তেন্তে চাওক মোৰ ভিডিঅ'টো আৰু আপোনালোকে চেক কৰক আপোনালোকৰ গোটখনৰ নাম আৰু সদস্যৰ নাম। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু তাত চাৰ্চ কৰিব NRM লিষ্ট। সাৰ্চ কৰাৰ পিছত যেটো প্ৰথমতে যেটো আহিব লিংক NRLM বুলি SHG ৰিপৰ্ট হেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনালোকে আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰি ল'ব। মই আসাম সিলেক্ট কৰি লৈছো যেহেতু মোৰ আসাম হয়। তাৰ পিছত আপোনালোকে আহিব দেখিব পাৰিব আপোনালোকৰ সন্মুখত ডিস্ট্ৰিক্ট নেম বিলাক আহিব। আপোনালোকে ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকে চাব পাৰিব আপোনালোকৰ সন্মুখত ব্লক নেম আহিব। আপোনালোকৰ নিজৰ ব্লকটো আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা এটা ইন্টাৰফেস আহিব যেটো সিলেক্ট কৰিব আহিব আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম। আপোনালোকে আপোনালোকৰ গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ এটা নতুন ইন্টাৰফেসত আহিব য'ত আপোনালোকৰ ভিলেজটো আহিব। ভিলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ SHG গ্ৰুপৰ যি নেম আছে বা সেলফ হেল্প গ্ৰুপৰ যি নাম আছে নামটো আপোনালোকে গ্ৰুপ নেমটো সিলেক্ট কৰি ল'ব। মোৰ যেহেতু আকাশ SHG বুলি আছে তো মই এটো সিলেক্ট কৰি লৈছো। সিলেক্ট কৰাৰ পিছত সম্পূৰ্ণ ড্যাশবোৰ্ডখন আপোনালোকৰ ওচৰত আহিব যে SHG নেম, SHG টাইপ, সেলফ হেল্প গ্ৰুপ ID নম্বৰ, প্ৰমোট কোনে কৰিছে, বেংকটো কি লিংক হৈ আছে আৰু আপোনালোকে দেখিব পাৰিব ইয়াতে মেম্বাৰ কোড, মেম্বাৰ নেম আৰু ফাদাৰ্স নেম সম্পূৰ্ণ তথ্য ইয়াতে দিয়া আছে। তো আমাৰ গোটখনে বা এই গোটখনে কি হৈছে সম্পূৰ্ণৰূপে নাম আহিছে, সম্পূৰ্ণ লিষ্ট আহিছে আমাৰ গোটখনৰ। আপোনালোকেও চেক কৰক আপোনালোকৰ গোটখনৰ সদস্যৰ নাম আৰু ৰিপৰ্টটো নাম আহিছে নে নাই।